নগাঁৱত কৰোনাৰ ভয়াৱহতা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ চহৰখনত বৃদ্ধি পাইছে IPLৰ জুৱাৰ আড্ডা। সোমবাৰে এক গোপন তথ্যৰ ভিত্তিত নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অশোক দত্তৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে নগাঁও চহৰৰ মধুপুৰৰ IPLৰ নামত জুৱাৰ আড্ডা চলা এটা বাসগৃহত অভিযান চলায়। অভিযানত আৰক্ষীয়ে জুৱাৰ আড্ডাৰ পৰা দুটা জুৱাৰীক আটক কৰি জুৱাৰ আড্ডাটো উৎখাত কৰে। উৎখাত কৰা IPLৰ জুৱাৰ আড্ডাৰ পৰা আৰক্ষীয়ে নগদ 9 লক্ষাধিক টকাৰ লগতে জব্দ কৰে IPLত ব্যৱহৃত বহু আপত্তিজনক সামগ্ৰী। আৰক্ষীয়ে আটক কৰা ধৃত জুৱাৰী দুটা ক্ৰমে হুছনে মুবাৰক আৰু ললিত ডাগা বুলি জানিব পৰা গৈছে। নগাঁও চহৰত দীৰ্ঘদিনৰে পৰা চক্ৰটোৱে জুৱাৰ আড্ডা চলাই আহিছিল বুলি আৰক্ষীয়ে জানিব দিয়ে। আনহাতে আটকাধীন 2 জুৱাৰীক আৰক্ষীয়ে আদালতলৈ প্ৰেৰণ কৰিছে। আমি যোৱাকালি 2টামান বজাত আমি এটা খবৰ এটা পাইছিলোঁ যে IPLৰ জুৱাৰ ট্ৰেনজেকশ্যন এটা চলিব। যোৱাকালি 2-2:30 বজাৰ ভিতৰত চলিব বুলি আমি খবৰ পোৱাৰ লগে লগে আমি এটা টিম এটা গঠন কৰিছিলোঁ। TSA ৰবি কুন্দন দাস, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আমাৰ দত্ত চাহাব, আমি গ্ৰুপ এটা তৈয়াৰ কৰি আমি গ্ৰুপটোৱে এটা ৰেড এটা আমি চলাইছিলোঁ। ৰেডটো চলাওঁতে আমি 2জন মানুহক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। তাৰ এজন হ'ল হুছনে মুবাৰক, তেখেতৰ ঘৰ কচলুখোৱা মৰিকলঙত, আৰু এজন হ'ল ললিত ডাগা, তেখেতৰ আচল ঘৰ ৰাজস্থান বিকানেৰত। ইয়াতে কোনোবা এখন দোকানত এনেই ডেইলি ৱেজ লেবাৰ হিচাপে কাম কৰি আছে, এনেই ভাড়া থাকে মাৰোৱাৰী পট্টিত। আৰু তেখেতসকলৰ জিম্মাৰ পৰা আমি 9,32,600 টকা আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। লগতে 4টা মোবাইল আৰু এখন তেখেতসকলৰ নোটবুক এটা আছে, তাত কিছুমান ট্ৰেনজেকশ্যনৰ আমি পাইছোঁ, তাতে ট্ৰেনজেকশ্যনৰ ডিটেইলছ তাত মেনশ্যন কৰা আছে। নিউজ ডেস্ক ৰিপৰ্ট, GNA নিউজ।